গুড মৰ্নিং বন্ধু বান্ধৱীসকল, মই দীপাঞ্জলীয়ে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ মই পুনৰ আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। নতুন ৰূপত নতুন দিন আৰম্ভ কৰিছোঁ। এয়া যাত্ৰা কৰিছোঁ, ঘৰৰ সপৰিয়াল বুলি এয়া যাত্ৰা কৰিছোঁ, ফুৰিবলৈ ওলাই গৈছোঁ। কিমাননো ঘৰত সোমাই থাকিম নহয় জানো, পৰিয়ালবৰ্গৰ লগত কেতিয়াবা হয়তো এদিন ফুৰিবও যাব লাগে। সকলো ওলাই আহিলোঁ। এখন বিয়া আছে, বিয়ালৈ বুলি ওলাই আহিলোঁ। বিয়ালৈ বুলি ওলাই আহোঁতে নগাঁৱত বিয়া খাবলৈ যাওঁ, তাৰ ৰাস্তাতে আমি পালোঁ, গৈ আছোঁ। আমি গন্তব্য স্থানলৈ বুলি গৈ আছোঁ, ফ'ৰলেনযুক্ত ৰাস্তাৰে গৈ আছোঁ। ইমান ধুনীয়া চাওকচোন, চৌদিশে ফ'ৰলেন হাইৱেত গাড়ী আমি গৈ আছোঁ। বিভিন্ন ধৰণৰ সেউজীয়া পৰিৱেশৰ মাজৰ ভেদ কৰি গৈ আছোঁ। আৰু আমি গৈ এয়া বাগান এলেকা। আৰু এয়া চাওকচোন, আকাশখন ইমান ধুনীয়া লাগিছে দেখিবলৈ। ৰাস্তা আৰু আকাশ দেখাত এনেকুৱাই লাগিছে আমি যেন বহুত ডাঙৰ এখন টাউনৰ মাজেদি গৈ আছোঁ, এনেকুৱা অনুভৱ হৈছে মোৰ। আপোনালোকৰ কেনেকুৱা হৈছে নাজানো। সকলো মিলিজুলি আমি বিয়ালৈ বুলি গৈ আছোঁ। গৈ আমি চকীঘাট দলঙৰ উপস্থিত হৈছোঁ। আৰু চকীঘাট দলঙত ইমান ধুনীয়াকৈ চকীঘাটৰ দলং বনাইছে, যিহেতুকে ভৰলুৰ ওপৰেদি আমি চকীঘাট দলং পাৰ হ'লেই আমি তেজপুৰ ৰাওনা হ'ম। তেজপুৰেদি আমি চকীঘাট দলং হৈ তেজপুৰ হৈ গৈছোঁ, আমি নগাঁও হৈ বাইপাছ হৈ গৈছোঁ। ইমান ধুনীয়া, যিহেতুকে আমি নগাঁৱলৈ গৈছোঁ আৰু আমি মৃত্যুঞ্জয় মন্দিৰ নাচালে কেনেকৈ হ'ব। এপাক মৃত্যুঞ্জয় মন্দিৰলৈও যাম বুলি মনতে সংকল্প কৰিছোঁ। এয়া হৈছে মুৰাগুৰি ব্ৰিজ। এইখন হ'ল মুৰাগুৰি ব্ৰিজ। আমি নতুন যোৱাৰ মুখত আমি পুৰণাখনৰ দলঙেদিয়ে গ'লোঁ। পুৰণা দলঙেদি আমি উঠিলোঁ মুৰাগুৰি ব্ৰিজত। ইমানেই কুঁৱলী নহয়, আমি যিহেতুকে 7:30, 7:45, 8টা এনেকুৱা সময়ৰ ভিতৰতে আমি তেজপুৰ মুৰাগুৰিত আমি উপস্থিত হ'লোঁ। কিন্তু ইমান কুঁৱলী ভেদ কৰি আমি গৈ আছোঁ নহয়, মাজে মাজে ইমান কুঁৱলী হৈ গৈছে, একোৱে দেখা নাপায়। কিন্তু আপোনালোকে মোবাইলত ধৰিব পৰা নাই, বহুত কুঁৱলী। ঠাণ্ডাও বহুত আছিলে। মইতো একেবাৰে মূৰে চল মেৰিয়াই লৈছোঁ। থাইৰয়ডৰ প্ৰব্লেম আছে যে, সেইকাৰণে সকলোৱে তেনেকৈ কৈছে। মই একে মূৰে ঢাকি মেলি লৈছোঁ দেই। এয়া মুৰাগুৰি ব্ৰিজ অতিক্ৰম কৰি গৈ আছোঁ। এইখন যে পুৰণা হয় ব্ৰিজখন, ইফালে নতুনখন আছে। ইমানেই লম্বা, কিন্তু বহুত ধুনীয়া লাগিলে গৈ পেলাই। কেতিয়াবা এনেকৈ পৰিয়ালৰ লগত ভ্ৰমণ কৰিব লাগে। সদায়নো ঘৰৰ ভিতৰত কিমান সময় থাকিম, সেইকাৰণে ওলাই আহিলোঁ অকণমান। আৰু মাজতে আপোনালোকৰ খবৰ নল'লে কেনেকৈ হ'ব। বৰ্তমান মোৰ ভাল, আপোনালোকৰ সকলোৱে ভাল হোৱাটো কামনা কৰিছোঁ। সকলো ভালে থাকক, সুস্থ থাকক আৰু হেপী থাকক। নতুন বছৰ হওক, শুভেচ্ছা সকলোলৈ আগতীয়াকৈ জ্ঞাপন কৰিছোঁ। সকলো সুস্থ থাকক আৰু ভালে থাকক। আৰু খ্ৰীষ্টমাছৰ কাৰণেও সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি তেজপুৰ পাৰ হৈ দেখিছে মৃত্যুঞ্জয় মন্দিৰ পাই গ'লোঁ। আমি মৃত্যুঞ্জয় মন্দিৰ দৰ্শনত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মৃত্যুঞ্জয় মন্দিৰটো। যদি কোনোবা আহিছে কমেণ্টত জনাব দেই মৃত্যুঞ্জয় মন্দিৰলৈ। মই এইবাৰ সৈতে 2বাৰ হ'ল অহা মৃত্যুঞ্জয় মন্দিৰ। গাড়ীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গাড়ীত গৈ আছোঁ, তথাপি আঁতৰৰ পৰা দেখাইছোঁ কাৰণে সম্পূৰ্ণকৈ আপোনালোকে দেখিবলৈ পাইছে মৃত্যুঞ্জয় মন্দিৰটো। এছিয়াৰ ভিতৰত সৰ্ববৃহৎ শিৱলিংগ। এয়া হৈছে শিৱ মন্দিৰ, এছিয়াৰ ভিতৰত প্ৰথমটো ডাঙৰ শিৱলিংগ এইটো। সকলো আহিব, ভক্তপ্ৰাণ ৰাইজসকল সকলো আহিব। এই শিৱলিংগত শৰণাৰ্থী হৈ সকলো আহিব, আৰু সকলোৱে যাতে মনৰ কামনা পূৰ্ণ হওক, এয়ে মোৰ কামনা। আমাৰ এছিয়াৰ ভিতৰত আমাৰ অসমতে এই ডাঙৰ শিৱলিংগ আছে, নাম মৃত্যুঞ্জয়। চাওকচোন কিমান ওখ, কিমান ডাঙৰ।
আঁতৰৰ পৰা আপোনালোকক মই দেখাই আছোঁ। এইটো ভিতৰলৈ মই যদি পাৰোঁ আপোনালোকক ভিতৰত গৈ কিছু দেখাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো শেষলৈকে। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু ফেচবুক পেজত গৈ পেলাই পেজটো ফ'ল' কৰি দিব। প্লিজ পেজটো ফ'ল' কৰি দিব আৰু লগত ইউটিউব চেনেলত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিছে কমেণ্টত আপোনালোকে জনাব। ভিডিঅ'বিলাক কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। আকৌ মই নতুন ভিডিঅ' লৈ মই পুনৰ আকৌ আপোনালোকৰ মাজলৈ আহিম। নতুন ভিডিঅ' বনাম। যদি আপোনালোকে মোক সহায় নিদিয়ে মই নতুন ভিডিঅ' বনাবলৈ উৎসাহ আৰু প্ৰেৰণা কেনেকৈ পাম? আপোনালোকৰ প্ৰেৰণাতে মই ভিডিঅ' বনাবলৈ সাহস আৰু উদ্দীপনা পাম। চাওকচোন শিৱলিংগৰ মই এয়া আমি গৈ আছোঁ ভিতৰলৈ গৈ আছোঁ। যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম, কিন্তু ভিতৰত ভিডিঅ' কৰা এলাউড নাই। তথাপিতো মই যিমানখিনি পাৰোঁ মই কৰিবলৈ চেষ্টা কৰিম। এয়া ওপৰত এয়া মোৰ বোৱাৰী এয়া নাতি ছোৱালী লৈ ওপৰলৈ গৈ আছে আৰু এয়া মোৰ মা বুলি ক'লেও ভুল নহ'ব। মোৰ দেওবানীৰ মাক হয়। আমি একেলগে দুয়োগৰাকী একেলগে আছোঁ। দুয়োগৰাকীকে আমি অকণমান ফাৰ্ষ্ট টাইম চৌহদটো মই ভিডিঅ'টো কৰি লৈছোঁ। আপোনালোকে যিমান পাৰে চাব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো। মোৰ ভিডিঅ'ৰ যোগেদি সকলোৱে শিৱলিংগক দৰ্শন কৰক, শ্ৰদ্ধা ভক্তি কৰক। কেতিয়াবা হয়তো নিশ্চয় আহিবলৈ পাব মৃত্যুঞ্জয় মন্দিৰলৈ বুলি। নকৰিলে কেনেকৈ হ'ব? বাবাৰ ওচৰত অকণমান শৰণাগত হ'লোঁ। এখন খোলা আছে, আহিব পাৰিব, উঠিব পাৰিব। অঁ হা এয়া ওপৰলৈ উঠি গ'লোঁ। ভিতৰৰ ওচৰত আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ, কিন্তু ভিডিঅ' কৰা এলাউড নাই। তথাপিতো মই অকণমান মনে কোনেও নেদেখাকৈ অকণমান ভিডিঅ' কৰিছোঁ। এয়া চাওকচোন ভিতৰৰ ভাগটো। সকলো আহিব। সঁচাকৈ আৰ্ট কেনেকুৱা বস্তু চাওকচোন, কেনেধৰণে আৰ্ট কৰিছে। আৰ্ট কলা একোটা একোটা প্ৰতিভা। এয়া ইমান ধুনীয়াকৈ আৰ্ট কৰিছে। মনে ভিডিঅ'টো কৰিছিলোঁ, কিন্তু ভিডিঅ' কৰিবলৈ মানা কৰিলে যিহেতুকে আৰু ইমানতে স্থগিত ৰাখিলোঁ আৰু ভিডিঅ' কৰা নহ'লে। মোৰ ভিডিঅ' কৰা দেখি এগৰাকী আহি পেলাই তেখেতে ক'লে ভিডিঅ' নকৰিব, আৰু সেইকাৰণে মই ভিডিঅ' নকৰিলোঁ আৰু দেই। আৰু এয়া আহি আমি নগাঁও টাউন পাই গ'লোহি। নগাঁও টাউনত এয়া অকণমান কিবা কিবি খালোঁ, যিহেতুকে ৰাতিপুৱাই আমি আহিছিলোঁ ঘৰৰ পৰা। আমি ৰাতিপুৱা 6:30 7টা এনেকুৱা বজাতে আমি ওলাইছোঁ ঘৰৰ পৰা। আৰু এয়া হোটেলত বহি খালোঁ। খাই বৈ আহি বিয়া ঘৰ পালোঁহি। বিয়া ঘৰত এয়া কইনা মেকআপ কৰি আছে। অকণমান কইনা মেকআপ কৰা দেখালোঁ। এয়া আমি বহি আছোঁ। কইনা ছোৱালীৰ মাহীয়েক আৰু মই বহি পেলাই দুয়োজনী গল্প মাৰি আছোঁ। আৰু ইফালে এতিয়া আমাৰ ঘৰৰ সদস্যসকল, এইজনী মোৰ দেওৰানী, এইজনী ভতিজা ছোৱালী, সিফালে বোৱাৰী, সকলো একেলগে বহি আছোঁ। আৰু এইজনী মোৰ নাতি ছোৱালীজনী। বিয়া ঘৰত আমি যিহেতুকে ৰাতিপুৱাই আহিছোঁ, আমি 11টা বজাত পাই গ'লোহি। সেই সময়ততো বিয়াত মানুহ নহয়ে, আমি নিজৰ পৰিয়ালখিনিয়ে আছোঁ। লাহে লাহে মানুহ হ'ব। আৰু এয়া আমি খোৱা আৰম্ভ কৰিলোঁ। প্ৰায় 3টামান বজাত আমি খাবলৈ বহিছোঁ। এয়া খোৱাত কি আছে চাওকচোন। পোলাও, মাংস, প্লেন ভাত, মিক্স চব্জি, মুড়িঘণ্টা, চপ, বিভিন্ন ধৰণৰ আছে। বৰ জুতি লগাই খালোঁ এসাঁজ বিয়া ঘৰত। তৃপ্তিৰে খালোঁ সকলোৱে। এয়া মোৰ ল'ৰা, বোৱাৰী, ভতিজা ছোৱালী এজনী। এয়া সকলোখিনি আপোনালোকক এবাৰ দেখাই দিছোঁ কি আছে।
আৰু এইজনী মাহীয়েক আৰু কি কি খাইছে বৰ আছে মাংস আছে মাছ আছে মাছ প্লেন ভাতটো আগতে আমি খাই ল'লোঁ মাছ দি পেলাই তাৰপিছতহে মাংস পোলাও আহি গ'ল মাংস পোলাও চপ মুড়ি ঘণ্টা এই সকলো কি খাইছে মিক্স চব্জি এই সকলো খাই আছো তৃপ্তিৰে এসাঁজ খালোঁ বিয়ালৈ বুলি আহিলোঁ আৰু খোৱাটোৱে মেইন নহয় জানো বিয়ালৈ আহিলে খোৱাটোৱে মেইন যদি এসাঁজ নাখাওঁ কেনেকৈ হ'ব বিয়া খোৱা নামেই বিয়া খোৱা আৰু যদি নাখাওঁ কেনেকৈ হ'ব আৰু এপাক আপোনালোকক এয়া কইনা ছোৱালীক দেখাই দিলোঁ কইনা মাক আৰু লগত এয়া বিয়ালৈ অহা অতিথি এপাক দেখাই দিছোঁ কইনাজনীক ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ মাকৰে সৈতে একেলগে আছে এয়া দেখাই দিছোঁ আৰু ইফালে মোক নেদেখালে জানো হ'ব মইনো কেনেকৈনো তৈয়াৰী হ'লোঁ আপোনালোকক দেখাই দিছোঁ খাই বৈ লৈ পেট ভৰাই লৈ পেলাই খাই বৈ লৈ এয়া ভিডিঅ' কৰাত ব্যস্ত মোক নেদেখালে জানো হ'ব এপাক ময়ো ভিতৰলৈ আহি গ'লোঁ এইফালে এয়া লাহে লাহে আহি মানুহ আহিছে আৰু 3টা 3:30 হ'ব হৈছে এইটো সময়তে অলপ মানুহ আহিবলৈ লৈছে আৰু আমি বিয়া ঘৰৰ ৰভাতে বহি আছোঁ সকলো পুনৰবাৰ আকৌ মোৰ ঘৰৰ পৰিয়ালক দেখাই দিছোঁ আকৌ আপোনালোকক দেই আৰু এই গেটৰ সন্মুখত গণপতি বাবা প্ৰতিষ্ঠা কৰিছে গণপতি বাবাৰ প্ৰতিমূৰ্তিও আপোনালোকক দেখাই দিছোঁ আমাৰ টিকলিজনী মছলা খোৱাত ব্যস্ত এয়া পুৰা মছলা খাই আছে মেকআপত বহি আছে আৰু ইফালে এজনী মই কেইখনমান ফটো ইয়াতে এড কৰি দিলোঁ আৰু কইনা ছোৱালীজনীৰ লগত অকণমান ফটো লগালোঁ ভিডিঅ' কৰিলোঁ এয়া মোৰ নাতি ছোৱালী মই একেনে জনাবচোন দেই মৰমৰ হয় মোৰ দেহা হয় আৰু ইফালে কইনা ছোৱালী চাইলে আপোনালোকে কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আপোনালোকে জনাব কেনেকুৱা লাগিছে ভিডিঅ'বিলাক আৰু ইফালে কাৰিকৰ ৰুমলৈ আহিলোঁ খাদ্যখিনি কেনেধৰণে বনাইছে কি কি বনাইছে অকণমান শেহতীয়াকৈ হ'লেও অকণমান দেখাই আছোঁ এয়া আবেলি টাইমত বনাই আছে লগত আকৌ পকৰাও আছিলে দেই কফি আৰু পকৰা সেইটো ক'বলৈ পাহৰিলোৱে খাই বৈ লৈ আৰামত এয়া আমি ঘৰমুৱা হ'লোঁ প্ৰায় 8টা 9টামান বজাত ঘৰলৈ বুলি ৰাওনা হ'লোঁ এয়া এখন ভোমোৰাগুৰি ব্ৰিজত আপোনালোকক অকণমান দেখালোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব পুনৰবাৰ কৈছোঁ লাইক কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব পেজটো ফ'ল' কৰি দিব আৰু নেক্সট দিন মই নতুন এটা ভিডিঅ' লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ পুনৰ আহিম এয়া হৈছে ভোমোৰাগুৰি ব্ৰিজৰ ওপৰত ৰাতি আপোনালোকক দেখাবলৈ এইখন নতুন ব্ৰিজখনৰ ওপৰত আহিছোঁ এতিয়া যাওঁতে গ'লোঁ পুৰণাদি এতিয়া নতুনেদি আহিলোঁ আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ শুভৰাত্ৰি গুড নাইট নতুন ভিডিঅ' লৈ মই পুনৰ আকৌ দীপাঞ্জলি আপোনালোকৰ